লাফিকুল ইছলামৰ বোলে হত্যাকাণ্ড আপোনালোকে কয় BPF-ৰ অঙহী বঙহী বা BLT-য়ে কৰিছে আপোনালোকৰ 5 বছৰত অসমত যৌথ চৰকাৰ এলায়েন্স চৰকাৰ চলি আছে গৃহ বিভাগ অসমত আছে আপোনালোকে কিয় BTC-ৰ চৰকাৰ অসম চৰকাৰত এলায়েন্স চৰকাৰ থকা সত্ত্বেও এতিয়ালৈকে লাফিকুল ইছলামৰ হত্যাকাৰীক আপোনালোকে জেলত সোমাব পৰা নাই 5 বছৰে কি আপুনি কি লাফিকুল ইছলামৰ হত্যাকাৰীক কি প্ৰশ্ৰয় দি আছে নেকি যে ঠিক আছে হাগ্ৰামাই হত্যা কৰাইছিলে আমি তেওঁক প্ৰশ্ৰয় দিওঁ এতিয়া তেতিয়ালে আপুনি 5 বছৰে কি ঘৰৰ ঘা কাটিলে অসম চৰকাৰে আপোনালোকৰ কথা নুশুনে নেকি গৃহ বিভাগত আপোনালোকৰ প্ৰভাৱ নাই নেকি দ্যাট ইজ এ টোটাল লেপস অফ পলিটিক্যাল এফিচিয়েন্সি কথাটো ভালকে শুনিল BTAD হল সাধাৰণ এটা কাউন্সিল এটা সাধাৰণ কাউন্সিলটো যেটো কেছ বৰ্তমান CBI হাতত আছে এই CBI কেছটো আমি BTAD কেতিয়াও হ্যান্ডেল কৰিব নোৱাৰে এই কথাটো আপোনালোকে চৰকাৰত আহি গম পাল নেকি যে সাধাৰণ কাউন্সিল তেতিয়ালে চৰকাৰত অহাৰ আগত কিয় ডাংকুপ মাৰি কৈছিল আমাৰ চৰকাৰ হইলে হাগ্ৰামা জেলত যাব তেতিয়া আপোনালোকৰ পলিটিক্যাল সায়েন্স অধ্যয়ন কৰা নাছিল নেকি ৰাজনৈতিক বিজ্ঞান আপুনি নাজানিছিল নেকি যে BTC-ৰ আন্ডাৰত আমাৰ গৃহ বিভাগ নাই BTC-ৰ লগত হোম ডিপাৰ্টমেন্ট নাই আমি ইচ্ছা কৰিলেও হাগ্ৰামা মহিলাৰিক প্ৰসিকিউশন কৰিব নোৱাৰিম জেলত সোমাই দিব নোৱাৰিম তেতিয়া আপুনি নাজানিছিল নেকি অপৰিপক্ক আছিল নেকি যে আপোনালোকে চৰকাৰত অহাৰ পিছতে এতিয়া কৈ আছে যে BTC-ত আমাৰ এটা সৰু কাউন্সিল আমি বিচাৰিলেতো মানুহ জেলত দিব নোৱাৰো আমি বিচাৰিলেতো কেছ চলাব নোৱাৰো আৰে জেলত দিয়াটো দূৰৰ কথাহে আপোনালোকে হাগ্ৰামাই দুৰ্নীতি কৰিছে আৰু সেই দুৰ্নীতি তদন্ত হোৱা মইও বিচাৰো এজন যুৱক হিচাপে আপোনালোকে এখন এজাহাৰ ৰেজিষ্টাৰ কৰি চাৰ্জশিটে বনাব নোৱাৰিলে আমি কৰিব এজাহাৰে ৰেজিষ্টাৰ কৰাব পৰা নাই পাপিওকে জেলত দিয়া কথা কৰক আপুনি কোনে মানা কৰিছে পাপত গজা ব্যক্তি লগত সোমাই পেলাই আমি নিজে পাপী হ'ব বিচৰা নাই কিয় আপুনি তেও পাপ কৰিছে তেখেতে 3000 কোটি টকাৰ কেলেংকাৰী কৰিছে 3000 কোটি টকা লৈ পেলাই তেওঁলোক পাপ কৰিছে কিন্তু আমি পাপত গজা মানুহৰ লগত 1000 কোটি সোমাই আমি কিন্তু পাপী হ'ব বিচৰা হেতু পূৰ্ণ হ'ব আমি কেতিয়াও মই প্ৰিচিয়াছ 1 মিনিট মই বসুমতাৰী ডাঙৰীয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছো যিটো না মই দুৰ্গাদাস বড়ো ডাঙৰীয়া মই চিয়ৰ আপোনাৰ ওচৰলৈ যাম মই আপোনাক এইটো কথা সুধিব বিচাৰিছো যে সঁচাকৈয়ে বিজেপি আপোনালোকৰ লগত মিত্ৰতাৰ পাখত থকাৰ কাৰণে এক্স্যাক্টলি আপোনালোকে কিছুমান কাম ইচ্ছাকৃতভাৱে কৰিব পৰা নাই নেকি জেনেৰেল সেক্ৰেটাৰী কৈছে আপোনালোকৰ